নমস্কাৰ, মই শৰ্মিষ্ঠা হেমলিয়ামন চেনেলটিলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। সকলো কেনে আছে বাৰু? আমিও ঠিকেই চলি আছোঁ। সকলোফালে বন্ধ, যিহেতু ঘৰতে বহুত আমনি পাইছোঁ, একো কৰিবলৈ তেনেকুৱা নাই। আছোঁ আৰু ঘৰতে লিখা মেলা কিবা কিবি কৰি মেলি তেনেকৈ ব্যস্ত আছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ পুনৰবাৰ আহিছোঁ দুযোৰ বনোৱা কাপোৰ লৈ। আপোনালোকে কেনেকুৱা পালে জনাব। মোৰ চেনেলটি চাব, সকলোৱে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। যদি ওচৰৰ বেল আইকনটো ক্লিক কৰা নাই, ক্লিক কৰি দিব। আহক বেছি দীঘলীয়া নকৰোঁ, মই নিজে ডিজাইন কৰা কাপোৰ দুযোৰ আপোনালোকক দেখুৱাওঁ। এযোৰ মিচিং কেঁচা পাত আৰু টচ দি বনাইছোঁ মই। দেখিছেনে? মিচিং কেঁচা পাত আৰু টচ মিক্স কৰি মই এনেকৈ বনাইছোঁ এযোৰ। বহুত ধুনীয়া লাগে দেই, পিন্ধিলে কাপোৰযোৰ মানে বহুত ধুনীয়া। আৰু আগত মই ঊলৰে দহি কৰি দিছোঁ। আগতেও বনাইছোঁ মই এনেকৈ কেইযোৰমান, বিক্ৰী হৈ গ'ল। আৰু এযোৰ মই ব্লেকত নিজৰ কাৰণেও ৰাখিছিলোঁ, সেইযোৰ মই নিজে বনাইছিলোঁ প্ৰথম মোৰ নিজৰ কাৰণে। তাৰপাছতে এনেকৈ বিচৰাত কেইবাযোৰ তেনেকৈ বনাই মই বিক্ৰী কৰিলোঁ। এযোৰ এনেকৈ ৰাখিছোঁ, একদম চিম্পুল। মই প্ৰতিটো লগোৱা নাই। কাপোৰযোৰ যিটো মানে হেভি দেখায়, ব্লাউজটো অকণ হেভিকৈ চিলাবৰ কাৰণে মই ৰেড টচ কেঁচা পাত এনেকৈয়ে থৈ দিছোঁ, ব্লেক। তাৰপিছত বোৱা কেঁচা পাত টচ মিক্স কৰি এনেকৈ চিলাবৰ কাৰণে মই কাপোৰটো ৰাখিছোঁ। যিহেতু মই নিজে ৰাখিম বুলি ভবা নাই, মোৰ ব্লেক এযোৰ আছেই, সেয়ে মই এযোৰ বিক্ৰীৰ কাৰণে ৰাখিছোঁ। সেইকাৰণে মই ব্লাউজটো চিলোৱা নাই এতিয়া। আৰু মেখেলাখন মই মিচিং আৰু টচ দিছোঁ, কাৰণ কেঁচা পাতটো দিলে মেখেলাখন খুব পাতল হৈ যাব, চিল্ক হৈ যাব। সেইকাৰণে মই অকল বোৱা আৰু মিচিং আৰু টচত মই এইটো এনেকৈ ৰাখিছোঁ। এইটো পিন্ধিলে বহুত ধুনীয়া লাগিব কাপোৰযোৰ, দেখিছেনে? আৰু আঁচলটোত মই এনেকৈ মানে ছাইডটো এনেকৈ অলপ অলপ ফুল দি দিছোঁ। আৰু আঁচলটো মই বেছি হেভি কৰা নাই, চিম্পুলতে ৰাখিছোঁ। এইটো আৰু পিংক, লাইট পিংক দহিটো কৰি দিছোঁ কাপোৰটোত। বহুত ধুনীয়া। আৰু এইটো হৈছে পলিপাট, পলিপাটত মই বনাইছোঁ। কালাৰটো বহুত ধুনীয়া লাগিছে, দেখিছেনে? আৰু মেখেলাখনত মাত্ৰ মই এনেকৈ 4 পাহ ডাঙৰকৈ 4 পাহ দিছোঁ। যিহেতু মেখেলাখনত কোচত সোমাই থাকে, ইমান নোলায় ফুল, কোচকেইটাত ওলাব পৰাকৈ মই 4 পাহ কৰি দিছোঁ মেখেলাখন। দেখিছেনে? বহুত ধুনীয়া। আৰু মই তাত কি কৰিছোঁ, পিংক, য়েল্ল', গ্ৰীণ, ব্লেক সূতাৰে কৰি আপোনাৰ দেখিছেনে? সেইটো মণি খুৱাই দিছোঁ, হোৱাইট মণি এটা এটা দিছোঁ। বহুত ধুনীয়া লাগিছে কালাৰটো। এনেই ফটো ভিডিঅ'তকৈ এনেই দেখোঁতে কাপোৰযোৰ বহুত বেছি ধুনীয়া লাগে কাপোৰযোৰ। এতিয়া মই ভিডিঅ'ত কেনেকুৱা দেখিছে আপোনালোকে ক'ব নোৱাৰোঁ, কিন্তু এনেই কাপোৰযোৰ বহুত ধুনীয়া লাগে। ব্লাউজটো মই চিলোৱা নাই, যিহেতু ভাবিছোঁ কাষ্টমাৰ পালে মই বিক্ৰী কৰিম, গতিকে মই তেনেকৈ এডভাৰটাইজো কৰা নাইকিয়া কাপোৰযোৰ। এতিয়া
আজি আপোনালোকৰ মাজলৈ এনেকৈ মই দেখুৱাওঁ নিজে বনোৱা কিবা এটা কৰিলে দেখুৱাবলৈ মন যায় ভাল লাগে দেখুৱাবলৈ সেয়ে আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ এয়াই আজি মোৰ তেনেকুৱা বিশেষ কাপোৰ বনাব পৰা নাই এতিয়া আপোনালোকৰ মাজলৈ আকৌ পুনৰ মই নতুন ভিডিঅ' লৈ আহি মোৰ কাপোৰ কিছু ভাল পালে কমেণ্ট কৰিব ওচৰৰ বেল বুটামটো ক্লিক কৰি থ'ব মোৰ চেনেলটো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব